হাই ফ্ৰেণ্ডছ, স্বাগতম মোৰ ইউটিউব চেনেল হিমাক্ষী ডেকালৈ। আধা ওলাইছোঁ আৰু অলপ ওলাব বাকী আছে। বিশেষ একো নাই, মাত্ৰ টাউনলৈকে অলপ ওলাই যাম। লগৰজনী আহিব, তাকে কি কৰোঁ কি নকৰোঁ সেইখিনিকে দেখুৱাম আজি আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। বাহিৰত ওলাই যোৱাৰ আগতে চাওকচোন মোৰ 9 বাজি ফুলখিনি কি ধুনীয়া হৈ ফুলি আছে। ইয়াতে মই বহুকেইবিধ দিছোঁ, কিন্তু সদায় গোটেইকেইবিধ নুফুলে। যিদিনা ফুলে কি ধুনীয়া লগা হয় নহয় সঁচাকৈ। বাহিৰত ওলাই আমি প্ৰথম খোজ দিছোঁ ষ্টুডিঅ'ত। আমাৰ দুয়োৰে মানে ফটোবিলাক ধুই ঘোলা হৈ গৈছে, সেয়ে দুয়ো নতুন পাছপোৰ্ট ফটো উলিয়াই ল'ম। এতিয়া আমি আছোঁ ধুনীয়া ধুনীয়া ৰাখি চাই, যিহেতু আৰু এদিন পিছতে ৰাখি বন্ধন, সেয়ে দুডালমান লৈ থৈ দিওঁ আজিয়ে। কাপোৰ 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 পিছে মই নলওঁ, এইহে চাব কাপোৰ মোকো দিব লাগিব দেই। কাপোৰ দোকানৰ পৰা ওলাই আমি এতিয়া গৈ আছোঁ টংলাৰ এখন নাৰ্চাৰীলৈ। আচলতে যোৱাৰ কথা নাছিল, কিন্তু যাওঁ আৰু গছবিলাক চাই সদায় ভালেই লাগে, আৰু যাওঁ যদি কিবা ভাল দেখা পাওঁ লৈ আহিম লগত। গতিকে বলক আমাৰ লগত ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো ৰাস্তাৰে ৰাইট টাৰ্ণ লৈ গ'লে পাওঁ আমি RC চহৰীয়া TT কলেজ টংলাৰ, আৰু যদি যাওঁ আগফালে আমি পাই যাম আমি গৈ থকা নাৰ্চাৰীখনত, চিত্ৰবন নাৰ্চাৰী। সেয়া আমি আহি পালোঁ চিত্ৰবন নাৰ্চাৰীলৈকে। এইখনে টংলাৰ চিত্ৰনগৰৰ চিত্ৰবন নাৰ্চাৰী। আৰু আমি এতিয়া গৈ আছোঁ ভিতৰলৈ সোমাই। বলক বলক ভিতৰলৈ আমাৰ লগত বলক। দৰজাখন তাই খুলি দিছে। সেয়া আগফালে ঘাঁহনি ডৰা আছে, বেলেগ প্ৰজাতিৰ ঘাঁহনি, ইয়াৰ পৰা কিনিব পাৰে। আৰু বলক আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। চাই থাকক কি কি গছ আৰু গছৰ পুলিবিলাক আছে। এয়া এটা প্ৰজাতিৰ কচু গছ, মোৰ তাত আছে এয়া। এইকেইডাল খুব মৰম লগা পাতৰ গছ, আচলতে কি মৰম লগা গছবিলাক চালোঁ। এয়া মই দুডাল লৈ ল'লোঁ, দুডাল। তাৰপিছত সেয়া তাইও লৈছে, এয়া মোৰ নিচিনাই এডাল লৈছে পুলি, আৰু এয়া লাকি বেম্বো মোৰ আছে কাৰণে লোৱা নাই। গতিকে আমি দুয়ো আহিলোঁ, দুডালকৈ পুলি ল'লোঁ। গছৰ পুলিবিলাক চাই সদায়ে ভাল লাগে। ফুলৰ ছিজনত কিন্তু একদম চাবলগীয়া হৈ থাকে নাৰ্চাৰীখন। কি লওঁ কি নলওঁ লাগি যায় একদম দেখা পালে। এতিয়া কৰোণাৰ কাৰণে ইয়াতে নতুন পুলি আনিব পৰা নাই, তথাপিও বহুতখিনি আছে। সেয়া চাওঁ, ইয়াত গছবিলাক চাই থাকি সময় কেনেকৈ পাৰ হৈ যায় গমেই পোৱা নাযায়। আৰু আমি এতিয়া ইয়াৰ পৰা ওলাওঁ। ঐ বল বল। তাৰ পৰা ওলাই আমি এতিয়া কিবা খাব সোমাম, কিবা এটা খাই ল'ম। খাওঁতো আমাৰ লাগিয়ে থাকে। আমি ল'ম কফি আৰু খুচবু পাই মই চিঙাৰা এটা লৈ ল'লোঁ। আৰু এক কাপ খাইছা, এক কাপ শেষ কৰি আৰু এক কাপ খাই আছা। ইমান মাইণ্ড ফ্ৰেছ হ'ব লাগে, এক কাপেদি মাইণ্ড ফ্ৰেছ হৈ আকৌ বেছিকৈ ফ্ৰেছ হ'ব লাগে। ডাবল ৰিফ্ৰেছমেণ্ট হৈ গ'ল। এতিয়া আমি ঘূৰি যাম। অলপ গ'লে মই ঘৰ পাই যাম। 6 বাজিলে পুলিচৰ খেদা খাব লাগিব, সেইকাৰণে মই তাইক যাব দিছোঁ। এতিয়া হাতত গছৰ পুলি লৈ মই গৈ আছোঁ ঘৰত। আজি বেছিখিনি সময় নাৰ্চাৰীত কটালোঁ, ভাল লাগে।
গছবোৰ চাই গছবোৰ আজিৰ দিনটোৰ কিছু সময় আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।